ৰাতিপুৱাই টিকাফাটাৰ ৰোড বাইক লৈ 4 লেন হাইৱেৰে বনবিদ্যা আৰু মই আগুৱাই যাই আছোঁ। ৰাতিপুৱাই ইমান টিকাফাটা ৰোড ওলাইছে, মানে অৱস্থা বেয়া হৈ গৈছে হাইৱেত বাইক চলাই পিনে। লগৰজনে নেলিলৈকে যাব দিছে। নেলি পাই তাত এখন ধাবা আছে। আমাৰ গোটেই লগৰবোৰ আজি লগ হৈ কিনে এটা নতুন ঠাইত যাম, এক্সপ্ল'ৰ কৰিব যাম কাৰ্বি আংলঙৰ এটা নতুন ঠাইত। আহকচোন যাওঁ, কেনেকুৱা কি দেখা পাওঁ। ধাবা আহি পাই কি দেখিলোঁ, বাঁহেৰে বনাইছে এইবিলাক, চকী টেবুল, ভালে লাগিছে, নেচাৰেল লাগিছে। এনেকৈ এই বমিলিদা অৱস্থা বেয়া শুই দিলে এই গৰমত। পূৰা আৰাম লৈছে আৰু পৰিৱেশটো ধুনীয়া। ময়ো বনদীপদাক দেখা পাই মই অলপ শুয়ে দিওঁ আৰু ৰেষ্ট লৈ লওঁ। চেলফি ষ্টিকডাল উলিয়াই পিনে অলপ ভিডিঅ' এটা কৰিলোঁ, চাওঁ কেনেকুৱা দেখিছে নিজকে। তাৰপিছত বনদীপদাকো অলপ দেখুৱাই দিলোঁ। বনদীপদাক গাগল চাগলছ মাৰি পূৰা হিৰো হৈ আছে একেবাৰে। ৰাতিপুৱাই সোনকালে উঠাৰ কাৰণে বনদীপদাৰ বৈদ্য টোপনি। ইয়াত ব্ৰেকফাষ্ট কৰিলোঁ। ব্ৰেকফাষ্ট কৰি পিনে সকলো ৰেডি হ'লোঁ। এতিয়া আমি এটা লক্ষ্যস্থান আছে আমাৰ কাৰ্বি আংলঙৰ, সেই লক্ষ্যস্থানলৈকে যাম। তাত যি ল'ব লগা আছে তাতে পাব আৰু ক'ল্ড ড্ৰিংকছ হওক বা অ'আৰএছ এনিথিং। ওপৰত পাবলৈ অলপ টান আছে, তাৰপৰা তিনিআলি বুলি কয়, তাতে ল'ব পাৰি। আৰু আমি যোনখিনি যাম এতিয়া এইটো হেৰি অনলি 1 লেন হা। অভাৰটেক মানে একদম নট এলাউড, একেবাৰে এলাউড নাই। আৰু যিমান পাৰে অলপ হৰ্ণটো ইউজ কৰিম কৰে। অভাৰটেকিং আৰু তোমাৰ ইউটিউব আছে বা ফটোগ্ৰাফাৰ আছে, তেওঁলোকৰ পজিশ্যন হৈ যায় মিলে হেৰি নাই অভাৰটেক নকৰিবা, খালি ৰেক্সৰ বেক চাইডে থাকিবা। ছেকেণ্ডত তুমি আহি যাবা, ৰেক্স ফাৰ্ষ্টত থাকিব। এইখন মোৰ বাইক, এই বাইকখনত মই যাম। আৰু বাকী আমাৰ লগৰবোৰ, এই গোটেইবোৰ লগৰবোৰ ৰেডি হ'ল যাবলৈ, পূৰা ৰেডি হ'লে। বনদীপদা হাই দিলে। মই আৰু মোৰ নিজৰ চেহেৰাটো দেখাই দিলোঁ আৰু এপাক। বলক তেনেহ'লে আমি আগুৱাই থাকোঁ, কিমান যাব পাৰোঁ। এনেকৈ আহি তাৰপিছত আমি এঠাইত ৰ'লোঁ। ইয়াত কাৰোবাৰ তেল ভৰাবলগীয়া আছে যদি ভৰাবলৈ দিলে, কিন্তু নাই, চবেই তেল ভৰাই আনিছে ফুল টেংকি। আৰু কোনোবাই যদি ঠাণ্ডা পানী কিনিব লগা আছে কিনি ল'ব দিছে, কাৰণ ইয়াৰ পিছত আৰু দোকান পাবলৈ নাই বুলি কৈছে তেওঁলোকে। দেখা যাওক কি হয়। মই পানী বটল লৈছোঁ অলৰেডি। ৰাস্তা বেয়া, 20-30 সেই স্পীডত আমি সকলোৱে আগবাঢ়ি আছোঁ লাহে লাহে। গৈ এতিয়া অলপমান গৈ আগত যে ৰখিলোঁ, কাৰণ আমাৰ লগৰ এজনৰ বাইক এখন কিবা বেয়া হ'ল। সেইকাৰণে সকলোবোৰ উপায় নাই আৰু ৰখিব লগা হ'ল। বাইকখন বেলেগ এঘৰ মানুহ থৈ পিনে আৰু আমি আগবাঢ়িম আৰু লাহে লাহে। অলপ লগতে আমাৰ ৰেষ্টটো লোৱা হ'ল। তাৰপিছত অলপ ইফাল চালোঁ। এয়া মোৰ লগত বনদীপদা, আৰু বনদীপদাক মই নিমন্ত্ৰণ কৰি মোৰ লগত লৈ আহিলোঁ। তেখেতে নিউজ লাইফত চাকৰি কৰে। আগতে আমি একেলগে কৰিছিলোঁ মিডিয়াত। এতিয়া বনদীপদা নিউজ লাইফতে আছে, মই বেলেগত কৰোঁ। কিন্তু আমাৰ বন্ধুত্ব, দাদা সদৃশ বন্ধুত্ব ভাল। আকৌ এই বেয়া ৰাস্তাৰে আকৌ আগবাঢ়ি গৈ থাকিলোঁ। গৈ নাপাওঁ যেনহে লাগিছে। কাৰণ ৰাস্তা অলপ ভালো আছে বেয়াও আছে, আৰু পৰিৱেশটো ভাল, ধুনীয়া পৰিৱেশ। সেই দেখিয়ে অলপ ৰৈ দিলোঁ। ৰৈ পিনে চাৰিওফালে চালোঁ, সুন্দৰ, পূৰা চাৰিওফালে সেউজীয়া, ইমান ধুনীয়া লাগিছে। মানে এনেতো ডাৱৰো আছে, বৰষুণ দিব যে সম্ভৱ, আৰু চাৰিওফালে এনেকুৱা পৰিৱেশ দেখিবলৈ খুব কমেই আজিকালিৰ দিনত। সেইবাবে গোটেই আমাৰ লগৰবোৰো গোটেই ৰৈছে, ৰৈ অলপ চালে আৰু। এইটো মোৰ 6, 7, 8, 9, 10, 11, 12। পাঁচটামানত পালেও হৈ যাব। 5টা চাকৰি হ'ল আজি, চাকৰি হ'ল যাব সোনকালে আপুনি ওলাই দিব লাগিব। গেছ হৈছে, এতিয়া কণী খাইছে যে, কণী নাখাব এতিয়া, কণী খালেই চেচ।
এইবিলাক মানে পাই থৈছোঁ মজা মজা ঠাই কিন্তু দেই এইবিলাক কাৰ্বি গাঁও এইবোৰ মানুহ আছে তাত বহু ভিতৰত কোনফালে বা অহা যোৱা কৰে বা ধুনীয়া পৰিৱেশ কিন্তু বৰষুণ এনি টাইম বোলে কিছুমান সময়ত এনি টাইম বৰষুণ দিয়ে থাকে মোৰে 2 নম্বৰত চলিলে বৰ চাউণ্ড মাৰি থাকে এইখনে বৰ ড্ৰাইভাৰ লাগিছে অঁ মোৰ কিন্তু যেতিয়া ইচ্ছা তেতিয়াই ওলাই যায় মোৰ ৰাতিপুৱা ক্লিয়াৰ কৰি আহোঁ বাকী কেনে লাগিছে ঠিকে আছে ভিডিঅ' কৰিছা এই মানুহবিলাকৰ ৰাস্তা কোনটো বা এইফালে ওলাই ন কাৰ্বি আংলং এইটো কাৰ্বি আংলং কি নাম এইখিনি জেগাৰ লেমৰা আচ্ছা শ্বিলং পোৱা তাকেতো বাইকখন ইয়াতে থৈ জংঘলৰ মাজত বাইকখন ইয়াতে থৈ আৰু যাম আৰু একবাৰ ইয়াৰ পৰা বাইক নিব নোৱাৰি কাৰণ বিৰাট বোকা ইমান পিছল আৰু চিলিপ হৈ আছে মানে কিছুমানেতো ইয়ালৈকে নানিলে মই বাৰু কিবাকৈ আনিলোঁ আৰু 2-এজনে আনিলে কিন্তু তাৰ আগত আৰু নাই নোৱাৰি নিব আৰু ইয়াৰ পৰা খোজকাঢ়ি যাওঁ ইয়াতে কিছুমানে বাইক ঘূৰালেই উপায় নাই এইটো কি কৰিব আৰু হেভি বাইক চব বাইক আধাতে থৈ পিনে এতিয়া খোজকাঢ়িছোঁ ৰাস্তা ভাল বাইক পিছল কৰে চবে বাইক খোজকাঢ়োতে পিছল কৰে জংঘলৰ মাজে মাজে চাউণ্ড শুনি পাই আছোঁ ৱাটাৰফলৰ দেখা যাওক কি হয় মোৰ পিছত মানুহ নাই আছে বহুত পিছত আছে 10টামান মণিদেৱদাই 2 নম্বৰটো কৰিব গৈছে ৰাতিপুৱা ভালকৈ কৰি নাই সেইকাৰণে 2 নম্বৰটো জংঘলতে কৰিব বোলে বৰষুণত ভিজিছোঁ বেয়া লগা নাই ভালে লাগিছে কিন্তু একদম মস্তি লাগিছে এইফালে পাহাৰৰ ওপৰৰ পৰা নামি আহিছোঁ এই তল পালোঁ আমি এতিয়া এই ঝৰ্ণাটো পাৰ হ'ব লাগিব ঝৰ্ণাটো পাৰ হোৱাৰ কাৰণে আৰু আগবাঢ়ি যাব লাগিব এতিয়া বলক গৈ থাকোঁ শাকো দুডাল গছ সৰু গছ দুডাল পাৰি দিছে ওপৰত বাঁহ বান্ধি দিছে আৰু এইফালে পাৰ হোৱা এতিয়া বাপ বেগে কি হয় দেখা যাওক চাই লওঁ কিবাকৈ পাৰ হৈ আহিলোঁ দেখ এই শাকোখন বাপৰে বাপ ভাবিছিলোঁ পানীত উটিয়ে যাওঁ নেকি এইয়া চাওক আচল জেগাটো আহি পালোঁ য়েছ এইটোৱে জেগা ৱাটাৰফল এটা আছে কাৰ্বি আংলঙত এইটোৱে এক্সপ্ল'ৰ কৰিব আহিছোঁ আজি আমি গোটেই প্ৰায় 60-70জন মানুহ ভাল লাগিছে দেখা পাই এইকেইটা দেখিছে ছোৱালী দুটা এই ক'ৰ ওপৰৰ পৰা নামি আহিছে বাপৰে বাপ এই ল'ৰা দুটাটো বহিয়ে আছে এই দুটা ছোৱালী পানীৰ মাজেৰে বাপৰে বাপৰে ইমান সাহস অ' মাই গড চোৱাচোন বা নামি আহি আছে
কি কৰিলা ৰাস্তাত বাপৰে বাপ ৰাস্তাত কামটো কৰি আহিলো কি শান্তি তাকে তোমালো ক'ত শুকাই হৈ গ'ল পানী পানী 2 বটল 1 বটল দি এইটো খোৱা পানী মিনাৰেলেদি দিছে এইটো অকণ মৰা হৈ গৈছো মানে ৰাজা বাবু এক যুক্তি মাৰো ৰ'বা মাৰিব নেকি দিগদাৰ গৈছে বাছ পানীৰ মজা ল'ব And it's alright if you take some time to understand. We screw and we fix ourselves, things don't always go as planned. I love who I love and I love who I'm meant to be. I'll take little breath on my way, pour it down on me. নামোতে ঠিকেই আছিল উঠোঁতে ফেফাই ৱাটাৰফল চাই আকৌ ঘূৰি আহিলোঁ আমি এনেকৈ আকৌ উঠিলোঁ ওপৰলৈকে মানে আৰু আহিবনে ইয়াতে হৈ গ'ল ন বেলেগক নিব দেখাব আহিব পাৰে আৰু এজ এ গাইড হিচাপে এই বোকাজানতো আছে বহুত কথা বুজিছে এতিয়া সমষ্টিত গ'লে লৈ যাম আপোনাক বুজিছে ইয়াতকৈ ভাল আছে চবৰে দম পৰি গৈছে এতিয়া বাইক থেলোতে মজা ওলাব চবৰে অৰ্গেনাইজ কৰিছোঁ নেক্সট চানডে সময় হ'লে যাম বাৰু এনেকৈ আহি খোজকাঢ়ি তাৰপিছত ঘৰত এটা স্থান পালোঁ তাৰপিছত এই স্থানটোতে সকলোৱে এনজয় কৰিলে গা ধুলে কোনোবাই কিবা কিবি খাই মেলি অৱশেষত আমি আৰু এটা এনেকুৱা এৰেঞ্জ কৰা হৈছে এই সৰু নদী এটাৰ পাৰতে সেই তাত খানা বনাই আছে ইয়াতে এওঁলোকে গা ধুলে এয়া খানা বাঁহৰ চুঙাত মানে খানাটো বনাইছে বাঁহৰ চুঙাত চাউলটো ভৰাই পিনে সিজাইছে গাহৰি মাংস আছে তাৰপিছত কিবাকিবি আছে ইমান ভালকৈ নাম নাজানো দিলে আমাক খাই লৈ আৰু আমি মনদীপ দা আৰু মই এইদৰে দুইটাই আগতীয়াকৈ আৰু উভতনি যাত্ৰা আৰম্ভ কৰিলোঁ বাইক চলাই ভাগৰ লাগিল সেইকাৰণে আহি যোৰাবাট উঠাৰ আগতে অকণমান ইয়াত ৰৈ লৈছোঁ অলপ জিৰাই ল'লোঁ আৰু বনদীপ দা আহি পোৱা নাছিলে বনদীপ দাৰ কাৰণে অকণমান ৰৈ দিলোঁ আৰু আমাৰ যাত্ৰা আজি ইয়াতে অন্ত পৰিল নিশ্চয় আপোনালোকে ৱাটাৰফলটো চাই ভাল পালে ধন্যবাদ